প্ৰয়াত জয়সিং দলৰ প্ৰেক্ষাগৃহৰ সপ্তম ৰাংচিনা চাৰ্প ফিল্ম ফেয়াৰ এৱাৰ্ড 2018 অনুষ্ঠান সম্পন্ন। SDC অৰ্ধ উলংঘ প্ৰতিবাদ দলীয় নেতা কৰ্মীয়ে বিৰাট সমদল উলিয়াই চহৰৰ ৰাজপথেৰে গৈ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান। বিৰাট সাংস্কৃতিক শোভাযাত্ৰাৰে ডিমা হাছাওত আৰম্ভ ডিস্কভাৰ নৰ্থ ইষ্ট কালচাৰেল যাত্ৰা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। প্ৰয়াত জয়সিং দলৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় সপ্তম ৰাংচিনা চাৰ্প ফিল্ম ফেয়াৰ এৱাৰ্ড এণ্ড ফক আৰ্টিষ্ট এৱাৰ্ড 2018 অনুষ্ঠান সফল সম্পন্ন হয়। বঁটা বিতৰণ অনুষ্ঠানত কাৰ্বি সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি। কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছৰ, ৰূপ সিং তেৰণ, কাছে ৰংপিকে ধৰি সদস্য ক্ৰমে তৰ সিং ৰংহাং, মংগল সিং টিমুং, পবিত্ৰ ৰংপি, ৰিচাৰ্ড টকপি, KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰ আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি তথা বহুকেইগৰাকী গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য, এবাৰ ৰাংচিনা চাৰ্প বঁটা লাভ কৰা কাৰ্বি বোলছবি হ'ল ৰুৱে 2। উত্তম প্লেবেক গায়কৰ বঁটা লাভ কৰে প্ৰেম তেৰাং লেখা বোলছবিত। উত্তম প্লেবেক গায়িকাৰ বঁটা লাভ কৰে জনপ্ৰিয় গায়িকা বাৰী ৰংফাৰপিয়ে। আনহাতে লেখা বোলছবিৰ বাবে কণ্ঠদান কৰা মেম্বৰ তেৰাঙে উত্তম গীতিকাৰ বঁটা। সঞ্জাত বোলছবিৰ বাবে উত্তম কোৰিঅগ্ৰাফাৰ বঁটা লাভ কৰে ধন সিং তেৰাং, হেনৰিকো ৰুৱে 2ৰ বাবে। উত্তম সাজ সজ্জাত উত্তম বঁটা লাভ কৰে পল্লবিতা বৈশ্য আৰু ফুডাং ক্ৰামচাপি। মিউজিক ডাইৰেক্টৰ বঁটা লাভ কৰে ৰুৱে 2ৰ হৰেণ টকপি। ছাপৰ্টিং নায়কৰ বঁটা পুৰুষ শাখাত লাভ কৰে কুৰৱাংথু বোলছবিৰ হৈ মিৰ্জেং ক্ৰ। উত্তম ছাপৰ্টিং এৱাৰ্ড নায়িকা জাম্বিলি আথনৰ বাবে পুৰস্কাৰ লাভ কৰে মিৰ্জেং ক্ৰই। উত্তম নায়ক হিচাপে ৰুৱে বোলছবিৰ বিজয় লেখথে। উত্তম নায়িকা এৱাৰ্ড আজৰি আনিবলৈ সক্ষম হয় জিলাখনৰ অতি জনপ্ৰিয় নায়িকা শেৱালী তেৰণ পিয়ে। সেইদৰে জৰসিং বে লাভ কৰে উত্তম স্ক্ৰীন প্লে এৱাৰ্ড। উত্তম কলা নিৰ্দেশক বঁটা লাভ কৰে দীপুল বে। উত্তম কৌতুক অভিনেতা হিচাপে বঁটা লাভ কৰে বিদ্যা সিং তেৰণ। শিশু আৰ্টিষ্ট থেংটন টিমুঙে লাভ কৰে উত্তম শিশু অভিনেতা বঁটা। দেখা গৈছে এইবাৰ ৰুৱে 2 বোলছবিয়ে বিভিন্ন শিতানত কেইবাটাও ৰাংচিনা ফিল্ম ফেয়াৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। বিষয় সাহিত্য শাখিত ৰাজ্যৰ দাবী ৰূপায়ণ। দীৰ্ঘদিন ধৰি এই দাবী প্ৰতি আওকণীয়া মনোভাৱ গ্ৰহণ কৰাৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে SDC দলীয় নেতৃত্ব সহ সমৰ্থকেৰে সাব্যস্ত হ'ল অৰ্ধ উলংঘ প্ৰতিবাদ। সাহিত্য শাখিত ৰাজ্যৰ প্ৰাপ্তি নোহোৱালৈকে আমি জিৰণি নলওঁ, SDC জিন্দাবাদ আদি ধ্বনি দি চহৰৰ ৰাজপথেৰে বিৰাট সমদল উলিয়াই জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰক পত্ৰ। কাৰ্বি আংলংবাসীৰ ভাৰতীয় সংবিধান প্ৰদত্ত 244 অনুচ্ছেদ ৰূপায়ণৰ দাবীৰে ASDC দলে সংগ্ৰাম কৰা আজি 3টা দশক অতিক্ৰম কৰিলে। নিজৰ নাট্য প্ৰাপ্তিৰ বাবে ইমান দীৰ্ঘদিনীয়া সংগ্ৰাম অসমৰ ইতিহাসত বিৰল, কিন্তু সমাধানৰ কোনো উৎসাহ নাই। কেন্দ্ৰ তথা ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন সাহসীয় দলৰ ৰাজনৈতিক পাশা খেলত মাথোন কাৰ্বি আংলংবাসী সংগ্ৰামী ৰাইজৰ আৱেগ বাৰে বাৰে পণবন্দী সজাই আহিছে দীৰ্ঘদিনে। যদিও দলীয় স্বাৰ্থত সংগ্ৰামী সত্তাৰ সৈতে বুজাবুজি কৰিবলগীয়া হোৱাত সংগ্ৰামৰ পৰ্যায় কৰবাত ৰুদ্ধ হৈ যায়। এনেদৰে চলি আহিছে এই সংগ্ৰাম এৰাধৰৰ মাজেৰে। তথাপি শেহতীয়াকৈ ASDCৰ শীৰ্ষ নেতা তথা প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জনছন বে প্ৰমুখ্যে বহু নেতাৰ নেতৃত্বত পুনৰ শক্তিশালী ৰূপত 244 অনুচ্ছেদ ৰূপায়ণৰ দাবীত সৰব হৈ উঠে। দলীয় কাৰ্যালয়ৰ পৰা শ কৰ্মীসকলে অৰ্ধ উলংঘ প্ৰতিবাদ জনাই স্বায়ত্ত শাসিত ৰাজ্য প্ৰাপ্তি নোপোৱালৈকে আমি জিৰণি নলওঁ। ASDC জিন্দাবাদ ধ্বনিৰে চহৰৰ আকাশ বতাহ কপাই বিৰাট সমদলে আগবাঢ়ে জিলা উপায়ুক্ত কাৰ্যালয়লৈ। Karbi Students Association
আৰু কাৰ্বি নিমছো চিংথুৰ আছং এই তিনিটা সংগঠনৰ নেতৃত্বত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৰাইজক আমি এটি নতুন আন্দোলনৰ ধাৰা আৰম্ভ কৰিব খুজিছোঁ যোৱা কেইবাটাও দশক ধৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৰাইজে ভাৰতৰ সংবিধানৰ 244 অনুসূচীৰ যোগেদি স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কৰি উঠিছিল আৰু এই দাবীটো অসম চৰকাৰৰ পৰা আৰম্ভ কৰি ভাৰত চৰকাৰৰ বিভিন্ন দলৰ চৰকাৰবিলাকৰ লগতো বিভিন্ন আলোচনা হৈছিল আৰু এই কথাবিলাক আমি তেওঁলোকক প্ৰতিপন্ন কৰিব পাৰিছিলোঁ কিন্তু যি কাৰণতেই নহওক 1995 চনৰ MOU-খন আৰু তাৰ পিছত 2011 চনৰ যিখন MOS তাৰ বাহিৰে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আনকি MOU-খনৰ যিবিলাক কেইবাটাও পদক্ষেপ ল'বলগীয়া আছিল সেইখিনি তেওঁলোকে গ্ৰহণ কৰিলে যোৱা কেইবাটাও দুটা দশক বিশেষকৈ আমি ভাবিছিলোঁ জিলা কাৰ্যালয়ত স্বায়ত্তশাসিত ৰাজ্য সমস্যা সমাধানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে মংগল ক্ৰ ৰিপৰ্ট কাট নিউজ বিৰাট সাংস্কৃতিক শোভাযাত্ৰাৰে ডিমা হাছাওত আৰম্ভ ডিস্কভাৰ নৰ্থ ইষ্ট কালচাৰেল যাত্ৰা ভাৰত সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ নৰ্থ ইষ্ট মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ডিমা হাছাওত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত হাফলঙত 25 মাৰ্চৰ পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট কালচাৰেল যাত্ৰা হাফলং স্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 4 দিনীয়াকৈ অনুষ্ঠিতব্য কাৰ্যসূচীৰ ইতিমধ্যে কৰা হৈছে আনুষ্ঠানিক উদ্বোধন উদ্বোধনৰ পিছতে সাংস্কৃতিক কাৰ্যসূচীত মণিপুৰ উৰিষ্যা ছিকিম মধ্যপ্ৰদেশ আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 5 ৰাজ্যৰ লগতে ডিমা হাছাওৰ সাংস্কৃতিক দলে মিলি চহৰৰ ৰাজপথেৰে উলিয়াই বিৰাট সাংস্কৃতিক সমদল উল্লেখ্য 25 মাৰ্চৰ উদ্বোধনী অনুষ্ঠানত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য মাহিন্দ্ৰ কেম্প্ৰাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত 43 আসাম ৰাইফলছৰ মেজৰ শৈলেন্দ্ৰ যাদৱ অভিযন্তা ৰঞ্জন বিশ্বাস তথা নৰ্থ ইষ্ট মাণ্ডলিক কেন্দ্ৰীয় সমিতিৰ বিষয়াবৰ্গৰ লগতে সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া পাৰৰাম ডুইংজেমি সাংস্কৃতিক পৰিক্ৰমাৰ উপসঞ্চালক সঞ্জয় জিগদুম হাফলং টাউন কমিটিৰ অধ্যক্ষ অনিল দাউলাগাপু আৰু JNHৰ সভাপতি কাইলেন দাউলাগাপুৰ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন আৰু বেচৰকাৰী সংস্থা হাওৰাঘাট নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ যৌথ উদ্যোগত দেওবাৰৰ পৰা 3 দিনীয়া কাৰ্যসূচী হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ষ্টুডেণ্ট ইম্পাৱাৰমেণ্ট কেম্প শীৰ্ষক বিদ্যাৰ্থীৰ বাবে বিশেষ শিবিৰ পুৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে এই শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় গুৱাহাটী স্পিৰিচুৱেল ৰিজেনেৰেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ব্যাপক সঁহাৰিত অভিভূত হৈ পৰে মুখ্য অতিথি তথা স্থানীয় জনপ্ৰতিনিধি খনসিং ৰংপিয়ে নিজা ভাষণত প্ৰসংগত মানৱ জীৱনত ভাবৃত ধ্যান আৰু যোগৰ গুৰুত্ব অপৰিসীম বুলি ব্যক্ত কৰে বিভিন্ন বিদ্যালয়ত প্ৰায় 4 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই প্ৰথম দিনৰ কাৰ্যসূচীত আন্তৰ্জাতিক যোগগুৰু ডাক্তৰ গৌতম চৌধুৰী গিনিজ বুক ৰেকৰ্ড গঢ়োতা অসীম আইৰ সুযোগ্য সন্তান অভিজিত বৰুৱা গুৱাহাটী বিষয়া চোতা বৰদলৈ প্ৰমুখ্য কেইবাগৰাকী সমল ব্যক্তি অংশ লয় মই আজি বহুত সুখী এইটো কাৰণে ষ্টুডেণ্ট এম্পাৱাৰমেণ্ট কেম্প যিটো আছে এইটো নৰ্থ ইষ্টত ক'তো হোৱা নাই আৰু মোৰ ইয়াত মোৰ সমষ্টিত নেতাজী ৱেলফেয়াৰ ছ'চাইটি লগতে আমাৰ এই শংকৰদেৱ শিশু নিকেতন আৰু স্পিৰিচুৱেল অৰ্গেনাইজেশ্যনৰ লগত টাই আপ হৈ আমাৰ এজন আচাৰ্য আছে ইয়াত তেখেতৰ লগত টাই আপ হৈ ষ্টুডেণ্ট এম্পাৱাৰমেণ্ট কেম্প 3 দিৱসীয় কেম্প আজি পৰা আৰম্ভ হৈছে সেইকাৰণে মই সুখী মোৰ ষ্টুডেণ্ট যিমান আছে তেখেতসকলে আজিৰ পৰা এই কেম্পৰ আচাৰ্য সবিতা ডেকাই আঁতত ধৰা উদ্বোধনী অনুষ্ঠানত শংকৰদেৱ বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি ললিত চন্দ্ৰ হাজৰিকা নেতাজী ৱেলফেয়াৰ
সোসাইটিৰ সভাপতি কাঞ্চন কুমাৰ দেৱ বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ সন্দিকৈ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ অধ্যক্ষ ৰূপা দেৱী শীতলমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক সুৰজিৎ চন্দ্ৰ প্ৰমুখ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে হাৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Please make your visit in AL Exotic showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic showroom near SR Petrol Pump, Diffu Karbi Anglong. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Aturkimi outlet opposite LDRB Diffu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron etc. 10% off in makeup and cosmetic products and grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত গুৱাহাটীৰ গ্ৰেটাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন চমুকৈ GGKSR উদ্যোগৰ সংস্থাৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ বৈঠক দুই পাৰ্বত্য জিলা কাৰ্বি ডিমাছা আৰু জেমিনগা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা বৈঠকত অনাগত সময়বোৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহ একেলগে মৈত্ৰিকভাৱেৰে সহায় সহযোগ কৰি সমাধানৰ বাবে সিদ্ধান্ত লয় উল্লেখ্য যে এই বৈঠকত কনকৰ্ড নামাকৰণ কৰি এটা ক্ৰীড়া অনুষ্ঠান কৰাৰ কথাও আলোচনা কৰে যি অনুষ্ঠানত কাৰ্বি ডিমাছা আৰু জেমিসকলৰ পৰম্পৰাগত খেল ধেমালিসমূহৰ প্ৰতিযোগিতা প্ৰাধান্য দিয়া যাব GGKSR সভাপতি ধৰম ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ডিমাছা ছাত্ৰ নেতা ৰোহিত কেম্পাই নগা জেমি ছাত্ৰ নেত্ৰী আৰউইন নিউমে প্ৰমুখ বিশিষ্ট ছাত্ৰ নেতাসকলে বৈঠকত ভাগ লয় এই সম্পৰ্কত পৰৱৰ্তী বৈঠক অহা 21 এপ্ৰিল নতুবা 22ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় এই বৈঠকতে KSR উদ্যোগত 25 মাৰ্চৰ পৰা আৰম্ভ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি উদ্বোধনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত প্ৰায় শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে উঠি অহা যুৱক যুৱতীসকলৰ ভৱিষ্যত জীৱন স্বাৱলম্বী হ'ব পৰাকৈ প্ৰস্তুত কৰিবৰ বাবে তিনিমহীয়া এই দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ কাৰ্যসূচীত অধিক সংখ্যক যুৱচামক প্ৰশিক্ষণত অংশগ্ৰহণ কৰি স্বাৱলম্বিত হ'বৰ বাবে আহ্বান কৰে মুখ্য অতিথি তথা উন্মোচক হিচাপে যোগদান কৰা কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে Skill development duke lake methan kan jabo skill ile tum dum pe উল্লেখ্য
এই 3 মহীয়া প্ৰশিক্ষণত বিশেষভাৱে বিউটিচিয়ান অফিচ মেনেজমেণ্ট আদিৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব হেয়ে এই প্ৰশিক্ষণত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত যুৱক যুৱতীক যোগদান কৰিবৰ বাবে আহ্বান জনায় কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাঞ্জালাংছৰ চাৰ্লি টেৰাং গাঁৱত 26 মাৰ্চত ডিষ্ট্ৰিক্ট ৱাটাৰ এণ্ড চেনিটেশ্যন কমিটিৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ যোগে স্বচ্ছ প্ৰচাৰৰ নিৰ্মাণ আৰম্ভ কৰা হয় মুখ্য অতিথি হিচাপে যোগদান কৰা CRCC বোকাজান খণ্ডৰ বিষয়া জিতেন ইংটি আৰু উদ্বোধক হিচাপে যোগদান কৰা চৰকাৰী গাঁওবুঢ়া মণিৰাম টেৰাঙে আনুষ্ঠানিক মুকলি কৰি এই নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয় বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাঞ্জালাংছৰ চাৰ্লি টেৰাং গাঁৱত 26 মাৰ্চত ডিষ্ট্ৰিক্ট ৱাটাৰ এণ্ড চেনিটেশ্যন কমিটিৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ যোগে স্বচ্ছ প্ৰচাৰৰ নিৰ্মাণ আৰম্ভ কৰা হয় মুখ্য অতিথি হিচাপে যোগদান কৰা CRCC বোকাজান খণ্ডৰ বিষয়া জিতেন ইংটি আৰু উদ্বোধক হিচাপে যোগদান কৰা চৰকাৰী গাঁওবুঢ়া মণিৰাম টেৰাঙে আনুষ্ঠানিক মুকলি কৰি এই নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয় উল্লেখ্য উদ্বোধনী অনুষ্ঠানত চৰকাৰী গাঁওবুঢ়া সুমন সিং কিলিং VDC সেক্ৰেটাৰী লাংটুক ৰংহাং অনুসন্ধান কমিটিৰ কৰ্মী মহেশ্বৰ বে RSTC তত্ত্বাৱধায়ক জয়সিং ইংটিকে ধৰি SBM স্বচ্ছ গ্ৰামীণ কৰ্মী ৰাজীৱ চন ৰংফাৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ